নমস্কাৰ বন্ধুসকল, মই মানসে। আজি মাঘৰ বিহু উৎসৱ উপলক্ষে আপোনালোকলৈ এটা নতুন ৰেচিপি আগবঢ়াইছোঁ। গেছটো অন কৰি এনেকৈ গেছটো জ্বলাই ল'লোঁ। তাৰপিছত বন্ধুসকল এখন কেৰাহী দি প্ৰথমে কেৰাহীত অলপমান তেল আমি গৰম কৰি ল'ব লাগিব। তেলখিনি গৰম হোৱাৰ লগে আমি অলপ সময় গেছৰ ফ্লেম বঢ়াই ৰাখিব লাগিব। প্ৰথমে তেলৰ ওপৰত অলপমান পানী দি তেলটো ফটাই ল'লোঁ। তাৰমানে পকিছেনে নাই ৰখোৱা হ'ল। তাৰপিছত আমাৰ এটা ষ্টেপ বৰ্তমান শেষ হৈছে। আমি নেক্সট ষ্টেপৰ কামখিনি আৰম্ভ কৰোঁ। নেক্সট ষ্টেপত আছে বন্ধুসকল, প্ৰথমে এনেকৈ 4-5টামান পিঁয়াজ কাটি ল'লোঁ। তাৰপাছত নহৰু নাই, আমি প্ৰথমে ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপাছত পিঁয়াজ আৰু আলু দুটা এনেকৈ কাটি ল'লোঁ। পিঁয়াজ সৰু সৰু হ'লে 4-5টামান দিব লাগিব। মিহিকৈ কাটিব লাগিব, পিঁয়াজৰ কাটিংটো এনেকুৱা ধৰণৰ। আজি মোৰ ৰেচিপিত আছে এইকেইটা মছলা ইউজ কৰি মই মোৰ ৰেচিপিটো বনাম লোকেল চিকেনৰ লগত। দালচেনি, জাবিত্ৰী, ইলাচি, ৰচুন, জিৰা পাউডাৰ, মিৰ্চি পাউডাৰ, আদ্ৰক আৰু এটা এনেকৈ চাবুত নহৰু দিয়া যাব, গোটা নহৰু। আধা কেজিতকৈ অলপ বেছি চিকেন লৈছোঁ। এনেকৈ প্ৰেছাৰ কুকাৰত চিকেনখিনি ঢালি ল'লোঁ। তাৰপিছত মই যিখিনি পিঁয়াজ কাটি লৈছিলোঁ সেই পিঁয়াজখিনি আৰু আলুখিনিও দি দিব একেলগে। তাৰপিছত কৰি থাকা এনেকৈ হালধি দিব। হালধিটো জোখত দিব আৰু যিমান প্ৰয়োজন হয়। কৰি যিমান বনাব সিমানতে এটা আইডিয়া নালাগে এইখিনি। তাৰপিছত বন্ধুসকল এয়া আদা নহৰু যিখিনি মই গুচাই ৰাখিছিলোঁ ন, সেইখিনি পিচি লৈছোঁ। আদা নহৰুখিনি ইমানো পিচিব নালাগে, একদম পানী উঠাই পিচিব নালাগে। সেইকাৰণে মই পটাত পিছা নাই, আধা খুন্দা হৈ থাকে, এনেকুৱা চাবুল হৈ থাকে। তাৰপাছত মই আকৌ সেই যিটো প্ৰেছাৰ কুকাৰত তৈয়াৰী কৰিছিলোঁ মেৰিনেটটো, ইয়াত এনেকৈ আদা নহৰুখিনি দি দিলোঁ। আদা নহৰুখিনি দি দিলোঁ। এনেকৈ তেজপাত দিলোঁ 2টা। তাৰপিছত দিলোঁ আৰু ইলাচিকেইটা সচৰাচৰ এনেকৈ ফালি দিব। যিকেইটা আমি ইলাচি ইউজ কৰিছোঁ এনেকৈ ফালি দিব। তাৰপিছত জাবিত্ৰী, জায়ফল, আৰু তাৰপিছত বন্ধুসকল এয়া জলকীয়া গুড়া।
জলকীয়া গুড়া অলপমান দিব এইটো মই এভৰিডে ইউজ কৰিছোঁ এভৰিডে জাল হয় আৰু কাশ্মীৰী হোৱাটো দিব পাৰে ঘৰতে আৰু তাৰপিছত এইটো জিৰা সদুৰ শেষত এনেকৈ যিটো নহৰু মই চাবুত ৰাখিছিলোঁ তাৰপিছত বন্ধুসকল মই যিটো তেলটো এনেকৈ ঢালি দিলোঁ তাৰপিছত এই গোটেই বস্তুখিনি এনেকৈ দেখিছেনে হালধি আৰু জলকীয়া ৰং আৰু মিঠাতেলৰ লগত কেনেকৈ ৰংটো ধুনীয়া হৈ উঠিছে এনেকৈ তাৰপিছত বন্ধুসকল এনেকৈ দুটা বিলাহী আধা ঘণ্টা ইয়াত এনেকৈ 15 মিনিটমান ৰখাৰ পিছত মই এনেকৈ লৈ আহিলোঁ তাৰপিছত এটা কথা মনত ৰাখিব এইটো ধুলি পেলাই অলপমান এনেকৈ অলপমান গৰম পানী যিটো কুহুমীয়া গৰম সেই পানীটো আপুনি এড কৰিব এবাৰ এনেকৈ হিলাই দিব বৰাবৰ বহিছে নে নাই তাৰপিছত আমি 4-5টা হুইচেলৰ কাৰণে মছলাখিনি জুই আগবঢ়াই দিব বেছি চিকেন আৰু 4টা হুইচেল লগাই